হিন্দি মুভি মহারাজ তুমি বলবে তোমার অনেক মান করে আহিছো কিন্তু তথাপি তুমি মোক মহারাজ বলিছ যার দৃষ্টি শক্তি নাই দিয়েই পৰৰ আশ্ৰয় গ্ৰহণ কৰি খুপি খুপি জীৱনৰ বাটত আমি কৰিব লাগে দাদা এনেধৰণৰ প্ৰজাপোৰাৰ কোনো কাৰণ নাই নহয় দাদা কোনো কাৰণ নাই মই ৰজা নহয় রাজদণ্ড হাতত থাকিলেও শাসন করার ক্ষমতা আর মোৰ মনত কি দুখ দাদা আপনার লোক আমার আগত নিবেদন করক দাদা ৰজা হৈ জীৱনত দিক বিজয়ৰ বাবে ওলাই যাব নোৱাৰিম দাদা বৃদ্ধি কৰিব নোৱাৰিলো দাদা বিস্মৃতিৰ বুকুত কুলবংশৰ অস্তিত্ব আমাৰ মনে বিলুপ্তি হ'ব ভাবিছে দাদা হ'ব পাৰে দাদা আপোনাৰ অন্তৰৰ কথা মই বুজিব পাৰিছো দাদা তাকে পুত্ৰ হলেও পিতৃৰ সন্তান হিচাপে আপুনি মোক সদায় ভাল কৃষ্ণে প্ৰদান কৰি আহিছে দাদা গতিকে দাদা আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য দাদা দাদা আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো মোৰ একান্ত কৰ্তব্য দাদা তুমি পাৰিবা হয় দাদা মোৰ মনোবাঞ্ছা তুমিয়েই পূৰণ কৰিব পাৰিবা পাৰিম দাদা এই কাম কেনেকৈ কৰিবা দাদা আপুনি চিন্তা নকৰিব দাদা মই অনন্ত পৰমেশ্বৰক সন্তুষ্ট কৰি বৰ লাভ কৰিবলৈ তপস্যাৰ কাৰণে আজিয়েই দাদা দাদা আজিয়েই অনন্তলৈ যাত্ৰা কৰিম আৰু দাদা তাৰপিছত এই পৃথিৱী দিক বিজয়ৰ প্ৰবল ধুমুহা হোৱাই আৰু দাদা তাৰপিছত সমগ্ৰ জগতে বুজি উঠিব লাগিব এই কোনো শক্তিৰ পৰিচয়ৰ কথা অতি আনন্দৰ কথা দাদা অতি আনন্দৰ কথা বলা তেতিয়া তোমাৰ যাত্ৰাৰ আয়োজন কৰিব দাদা দাদা কি যে মোৰ পৰিত্ৰাপৰ কথা ৰজা হৈ মই জীৱনত দিক বিজয়ৰ আনন্দ উপভোগ কৰিব নোৱাৰো দাদা দুখ নকৰিব দাদা সেই বিচিত্ৰবিধিৰ লীলা কোনেও নাজানে কোনে জানে দাদা কি জানি আপোনাৰ জীৱনত সেই সৌভাগ্য উদয় হয় দাদা তেনে অমূলক আশাৰে মোৰ প্ৰাণ সান্তনা নিদিবা দাদা সান্তনা দাদা অনন্ত অন্ধকাৰে যাৰ জীৱনৰ সহস্ৰ দাদা পোহৰৰ বতৰা তাৰ কাষলৈ নামিবা বিদু দাদা বলা এতিয়া তোমাৰ যাত্ৰাৰ আয়োজন বলো দাদা বলা ভাই দাদা
প্রিয়